কালিয়ে ঘৰত গৈছিলোঁ আৰু আজি ঘৰৰ পৰা আহিছোঁ। যিহে গৰম দিছে ভিডিঅ' কৰিব মনে নাই, কৰিম বুলি ভাবিছিলোঁ কিন্তু কৰা নহ'ল। আৰু এতিয়া আন্ধাৰে হ'ব দিছে, আমি সৰ্থেবাৰী যাই পোৱালৈকে ৰাতিয়ে হৈ যাব। আৰু এইফালে আমাৰ বাপেক পুতেক ভাত বনাই আৰু যিয়ে ফাটাফাটি ৰ'দ দিছে, ভাত চাত ৰান্ধবা ইচ্ছা নহৈছে। কিন্তু ছোৱালীটো স্কুলৰ পৰা আহিবাতে আহিছে, অনবা গৈছে। স্কুলৰ পৰা অহাৰ আগত ভাত হ'ব লাগিব, কিন্তু আজি দেৰি হোৱাৰ কাৰণে ভাতেও নহ'ব মোৰ। কাৰণ বেছি স্কুল আছিল, সেইকাৰণে ঘৰত বেছি থকা নহ'লে একদিন থাকি গুচি আহিছোঁ। আৰু বিহু আছিল, বিহু চালোঁ, চাই লৈ কালি ভাতিবেলা গুচি আহিছোঁ। আৰু এই গৰম এখনত ককো যাব নোৱাৰা হৈছে, কাপোৰ পিন্ধিবাই হেলা হৈছে, নতুন কাপোৰগিলা। আৰু মই ইফালে মাছ ভাজিছোঁ, ইফালে মাছ ভাজি আছোঁ। আৰু এইখিনি মাছ হৈ গ'ল, আৰু এইখিনি আছে ভাজবা। কালি ঘৰৰ পৰা আমাৰ মাছ আছিল, কালি যিহেতু আহোঁতে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতি হোৱাৰ কাৰণে। আৰু যিয়ে গৰম দিছে ভিডিঅ'টো মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ। আৰু এইফালে দালিটো লাগবই আমাৰ, দিছে দালি নহ'লে ভাতটো খাব ইচ্ছা নকৰে। আৰু যিহেতু আমাৰ এনিভাৰ্চাৰী গৈছিল মে' 2 তাৰিখে, এওঁ আহিব নোৱাৰাক, অফিচত আছিল, সেইকাৰণে এওঁহঁতে মোৰ কাৰণে কিবা এটা লৈ আহিছে। আৰু মোৰ কাৰণে বোলে নহয়, যিহেতু গৰম পৰিছে, ঋষিৰো পিন্ধা কাপোৰ অলপ লগা আছিল, সেইখিনি ঋষিৰো আনিছে, মানুহটোৰো আনিছে আৰু মকৰিও আনিছে। আৰু সেইখিনি আপোনালোকক দেখুৱাম বুলি ভাল লাগছে না? লাগছে সেইটো আনছে তোমাৰ বহুত আনছে নেকি কাপোৰ? মোক আকৌ জানলা পাপাই মোক একদম বেয়া বেয়া ধুনু, মোক কাপোৰ নানলাক মোক লাগি। কি মোক লাগি আনছে নেকি? হয় নেকি? তুমি দেখোন কৈছা মোক বোলে ভাল নাপায়, মোক লাগে এখন আনলাক পাপাই। আনছি আৰু এতিয়া ঋষিৰ কাপোৰখন দি ভৰাই থৈ দিছে। সি বোলে নিজৰ কাপোৰখিনি সি নিজে থ'ব, সেইকাৰণে এটা এটাকৈ ভালকৈ থৈ দিছে। ভালকৈ মানে কি জাপানে এনেই থৈ দিছে, পাছত আৰু মই ভালকৈ থ'ব লাগিব। এনেই সোমাই থৈ দিছে মোনাখনৰ ভিতৰত। আৰু মোনাখন বোলে বহুত ভাল লাগিছে। সিও বোলে এইবাৰ বাপেকৰ লগত যাব যায়, সি এইবাৰ নিজে শ্বপিং কৰিব। কি যে ফূৰ্তি, নতুন কাপোৰ আনিলে। আৰু এইফালে মোৰখন দিও সি ভালকৈ থৈ দিছে, যদিও জাপা নাই, এখনকৈ থৈ দিছে। আৰু মোক সুধি আছে, মা এইটো কি লং পেণ্ট আহিছে? এইখানে আৰু কি আহিছে মা তোমাৰ ধুনু কাপোৰযোৰৰ লগত বুলি সুধি আহিছে। যিহেতু টিভিৰে আছিল, কপিৰাইট লাগিব, মই মিউট কৰি দিছোঁ। এতিয়া আমাৰ ঋষি চশমা দেখাব বাপেকে শিকলগি, আৰু বাপেকৰ লগি চশমা আনিছে। তাকে পুৰণা চুৰণা যি আছিল তাই সেয়ে উলিয়াইছে, আৰু লগতে নতুন হিন্দী উলিয়াইছে। পাপাই কি নতুন আনছি? এইযোৰ আনিছে। তাৰ বাপেকৰ না পুতেকৰ গম পা নাই, কিন্তু দুইযোৰ আনছি। কোনযোৰ বা ধুনুকে দিয়া, ধুনু ভাঙি যাব। পিন্ধি চাবা না? ধুনু লগা আহিছে, এইযোৰ পিন্ধাচোন একবাৰ। এইযোৰ পিন্ধা দেহা, এইযোৰ পিন্ধা, এইযোৰ পিন্ধা, এইযোৰ পিন্ধা। উল্টা আহিছি, উল্টা। বা আমাৰ হিৰো কমক ধুনীয়া লাগছে না? এনকে ক ধুনীয়া লাগছে নেকি? বাপাৰে, ঐ একযোৰ হলক হলক, একযোৰ হলক। ইচ তিনযোৰ চশমা পিন্ধি লৈছে আমাৰ ল'ৰাই। আৰু এইযোৰ আনিছে ফ্ৰক চুইজাৰ যোৰা, ভালকৈ আপোনালোকক দেখুৱাই দিলোঁ। এইফালে এটা পাতলা কালাৰৰ, কিন্তু যি কি নহওক এওঁ নিজৰ পচন্দ কৰি আনিছে, যিহেতু বহুত ভাল লাগিছে। আৰু মোক নককে আনিছে, এওঁ কিনা মই গমেই নাপাওঁ, এনেকৈ মনে মনে দিলে বহুত ভাল লাগে। কাপোৰযোৰ পিন্ধি চালোঁ, কিন্তু বহুত ডাঙৰ আহিছে, সেইকাৰণে মই সৰু কৰিব লাগিব। পিন্ধি চালোঁ, যিহেতু নতুন কাপোৰ ভাবিছিলোঁ যে পিন্ধি ক'ৰবাত ফুৰিব যাম, কিন্তু কি হ'ব ডাঙৰ হৈছে বহুত, সেইকাৰণে কাপোৰযোৰ মই খুলি থৈ দিলোঁ। আৰু এয়া চাওক কেনেকুৱা লাগিছে, ক'ব কমেণ্ট কৰি। আৰু যিহেতু পাতলা কালাৰ মোৰ ভালে লাগিছে। আৰু এতিয়া মই বনাম তিয়ঁহ আৰু মাছৰ মাথা দি খাৰ, আৰু তিয়ঁহ কাটি আছোঁ। আৰু এইফালে মানুহটোৰ লগত কথা পাতি পাতি তিয়ঁহখিনি কাটি, আৰু যিহে গৰম দিছে, ফেনৰ তলত যদি নাকাটো একদম গা চা একদম যেন জ্বলিয়ে হেনে হৈ যায়, যি গৰম দিছে এইকেইদিনত। সেইকাৰণে ফেনৰ তলত বহি কাটি আছোঁ চব্জিখিনি।
মাছৰ মূৰা ভাজা হৈ গ'ল। এটা পিঁয়াজো কাটি দিছোঁ, পিঁয়াজখিনি দি ভাজিছোঁ, তাৰপিছত তিয়ঁহ দি দিছোঁ। আৰু কিছুমানে খাৰত তিয়ঁহ নিদিয়ে। আৰু এইফালে মই ঘৰতে কৰা খাৰ কলগছৰ আৰু খাৰ অলপ দি দিছোঁ, যিহেতু খাৰ খাই বহুত ভাল লাগে যদি মাছৰ মাথা থাকে বা মাছ থাকে। আৰু এতিয়া মই এনেকৈ বনাম আৰু ভালদৰে ৰেচিপি শ্বেয়াৰ কৰা নাই, যিয়ে গৰম ভিডিঅ' কৰিব মন নাযায়। ইফালে মই দিম কৰ্দৈহিৰা জ্বালা। স্কুলৰ পৰা হাতে ৰিচিভ, সেইকাৰণে ফুলখিনিও আনাৰ কাৰণে মই অলপ বনাই দিলোঁ। 2টা ডিমা দি দিছোঁ, ডিমা দি ভাজি দিছোঁ। আৰু এয়া চব ভাজাৰ লগে লগে কমে হৈ গ'ল আমাৰ ফুলখিনি ভাজা ডিমাৰ লগত। আজি প্ৰথম খাম, কেনেকুৱা হয় নাজানো। আৰু এইফালে আমাৰ দালি, তিয়ঁহৰ খাৰ, লগতে আছে ফুল ভাজাখিনি, আৰু লগতে তিয়ঁহ আৰু মাছ ভাজাৰ, লগতে কৰ্দৈহিৰা জ্বালা। তেতিয়াহ'লে এতিয়া মই ভাতখিনি খাই লওঁ। আপোনালোকৰ ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু বেয়া পালেও ক'ব, কমেণ্ট কৰি ভাল লাগিলে ক'ব। আৰু যদি ভাল লাগিছে তেতিয়া লাইক কৰিব, লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব একেবাৰে নাপাহৰিব। আৰু যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইউটিউবত BRD বৰ্ণাই লাইফষ্টাইল বুলি আছে, আপোনালোকে ভিডিঅ'বোৰ চাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।